Hello dear students, welcome back to my YouTube channel Assamese platform. So students, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ লৈ। আজিৰ ভিডিঅটোত মই তোমালোকৰ কাৰণে লৈ আহিছো SS 11 ৰ অৰ্থাৎ একাদশ শ্ৰেণীৰ ব্যৱসায় অধ্যয়নৰ দ্বিতীয় অধ্যায়ত থকা কিছুমান প্ৰশ্নৰ উত্তৰ। চেপ্টাৰটোৰ নাম হৈছে ব্যৱসায়িক সংগঠনৰ বিভিন্ন ৰূপ আৰু ইংৰাজীত ক'বলৈ গ'লে various forms of business organization। এই গোটেইখিনি বিষয়ে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই sole proprietorship business অৰ্থাৎ একক মালিকীস্বত্ব ব্যৱসায় ইয়াৰ বৈশিষ্ট্য সুবিধা আৰু অসুবিধাসমূহ ডিসকাশন কৰিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সেই ভিডিঅ'টোৰ লিংক দি দিম, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। সো বলা তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু এই ভিডিঅ'টিত ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমত কুৱেশ্যন আনসাৰসমূহ টাইপিং কৰা আছে, গতিকে তোমালোকে যাৰ যিটো মিডিয়াম সুবিধা অনুসৰি কৰি ল'বা। মই ইংলিছত কৈ যাম। আজিৰ ভিডিঅ'টিৰ ফাৰ্ষ্ট কুৱেশ্যনটো লৈ আহিছোঁ, যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় বুলিলে কি বুজা, লগতে ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। আৰু ইংলিছত আছে হোৱাট ইজ মেইন বাই এ জইণ্ট হিন্দু ফেমিলি বিজনেছ এজ ৱেল এজ ডিছকাছ ইটছ কেৰেক্টাৰিষ্টিক্স। মই আগতে কৈছোঁ ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমত লিখা আছে, তোমালোকে অসমীয়া মিডিয়ামৰখিনি ভালদৰে চাই ল'বা আৰু মই ইংলিছৰখিনি বুজাই যাম। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে। ইয়াৰ আগৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 3 লৈ ডিছকাশ্যন কৰিছোঁ। যদি কোনোবাই চোৱা নাই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টো লিংক দিয়া আছে, তাৰ পৰা চাই লোৱা। কৈছে হোৱাট ইজ মিন বাই এ জইণ্ট হিন্দু ফেমিলি বিজনেছ এজ ৱেল এজ কেৰেক্টাৰিষ্টিক্স। অসমীয়াখিনি চাই লোৱা। ইংৰাজীত মই কৈ দি আছোঁ, এ জইণ্ট হিন্দু ফেমিলি বিজনেছ is a business organization that exists only in India. If a child is born in the family of this business, that child can become a member of this business. Here the eldest member of the family is the head of the business, known as the doer. Its characteristics are discussed below. অসমীয়া মাধ্যমখিনি যিহেতু মই লিখিছোঁ, মই এইটো নকওঁ, তোমালোকে পঢ়ি ল'বা। মই ইংলিছৰখিনি কৈ দিম। ফাৰ্ষ্ট পইণ্টটো আছে ষ্ট্ৰাকচাৰ, যাক অসমীয়াত গঠন বুলি কোৱা হয়। ইয়াৰ পইণ্টটো এক্সপ্লেইন কৰা হৈছে, এ মিনিমাম অফ 2 persons can form such a business together under the Hindu Act 1950. Point number 2, liability. The responsibility of the doer here is infinite. This is become the amount of debt is limited to the capital contributed by the members. Point number 3, control, যাক অসমীয়াত নিয়ন্ত্ৰণ বুলি কোৱা হয়। The doer controls and manages the business, so the members fulfill their responsibilities as directed by the doer. Point number 4, continuation, যাক অসমীয়াত ধাৰাবাহিকতা বুলি কোৱা হয়। ইয়াৰ পইণ্টটো হৈছে after the death of the doer, the next senior member by birth is selected as the doer and continues the business. Point number 5, অর্থাৎ লাস্ট পয়েন্ট, মাইনর মেম্বার অর্থাৎ নাবালক সদস্য। এর এক্সপ্লেনেশনটো চোৱা, a minor by birth can also become a member of this business. Question number 5, write down the advantage and disadvantage of joint Hindu family business. অর্থাৎ যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গোটেইকেইটা, গতিকে ভালদৰে পঢ়ি ল'বা। The advantages are, সুবিধাসমূহ হ'ল meaningful control, the doer manages the control the business and no other member can participate in his decisions. Point number 2, অর্থাৎ খ, এক্সপ্লেনেশনখিনি হৈছে after the death of the doer, the family is born, the senior member is considered as the doer and continues to run the business. Point number 3,
limited liabilities of partners. All members other than the doer are limited in the amount of debt on their share of the business. Next point. Point number 4. Increased loyalty and cooperation. Your explanation to all. Since the member is directed by the doer, all the work should be done. Therefore, the business gets full cooperation from the members. ইয়াৰ পিছত হ'ব ইয়াৰ অসুবিধাসমূহ চোৱা কি আছে The disadvantages are point number 1 limited resource সীমিত সম্পদ Since the main fund is the amount of wealth received by the members as paternal property. Therefore, the business faces difficulties in starting new business with limited capital. Point number 2. The infinite debt of the doer. Since the amount of the debt is infinite, sometimes the debt has to be paid by selling his personal property. Point number 3. The dominance of the doer. Since the doer completely manages and controls the business as he wishes, that may not be acceptable to all members. Point number 4. Limited managerial capacity. সীমিত পৰিচালনা ক্ষমতা ইয়াৰ এক্সপ্লেনেশ্যনখিনি হ'ব Not every performer may be equally skilled. Therefore, if you leave the responsibility of running the business in the hands of incompetent personnel, you will be unable to make appropriate decisions. Next question to Swa. What is a partnership business and its characteristics? Discussion do it. অংশীদাৰী ব্যৱসায় বুলিলে কি বুজা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা এইটো ভিডিঅ'ত জইণ্ট হিন্দু ফেমিলি বিজনেছ আৰু পাৰ্টনাৰশ্বিপ বিজনেছৰ গোটেইখিনি বিষয়বস্তু ডিছকাশ্যন কৰা হ'ব গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকা সৰ্বনিম্ন দুজন ব্যক্তি লগ লাগি অংশীদাৰী আইন 1932 চনৰ 4 নম্বৰ ধাৰা মতে চুক্তিবদ্ধ হৈ যি ব্যৱসায় গঠন কৰা হয় তাক কি বুলি কোৱা হয় অংশীদাৰী ব্যৱসায় বুলি কোৱা হয় অৰ্থাৎ ইংৰাজীত পাৰ্টনাৰশ্বিপ ফাৰ্ম বুলি কোৱা হয় A partnership business is a business formed by at least two persons entering into an agreement under Section 4 of the Partnership Act 1932 of India. Its features are discussed below. Point number 1. Number of members. অংশীদাৰী ব্যৱসায়ৰ বাবে প্ৰয়োজন হোৱা সদস্যৰ সংখ্যা সৰ্বনিম্ন 2 জন আৰু সৰ্বোচ্চ বেংকিং ব্যৱসায়ৰ বাবে 10 জন আৰু অন্যান্য ব্যৱসায়ৰ 20 জন The minimum number of members required for a partnership business is 2 and the maximum 10 for banking business and 20 for other business. Point number 2. Under Section 4 of the Indian Partnership Act 1942 forms a partnership business. Point number 3. Liabilities. The liabilities of the partners in this business are limited. Sorry, at the typing mistake all it will limited. Point number 4. Management. The partners can manage the business themselves or any of them. You can give responsibility to one person. Point number 4. Profit and loss. The profits of the business are shared equally among the partners. Similarly, in the event of a loss, everyone should bear the share of the loss equally. Question number 7. Discuss the advantages and disadvantages of partnership business. The advantages are structure. 2 or more people can easily form this business together. Point number 2. Maximum amount of capital. The amount of capital required is higher when one person comes together. This is because each member has to
pay his own share of the capital. Point number 3. Business management conversations between partners are frequent, therefore you can make decisions on any subject very easily. Point number 4. Warning. The partners are careful about all the activities of the business as the amount of debt is infinite. The disadvantages of are: point number 1. Unlimited liability. Since the liabilities of the partners are unlimited and due to excessive losses, the debt should be repaid at least by selling personal property. Point number 2. Uncertainty of durability. How long the partnership business will last is uncertain. This is because the death of a partner can close the business. Point number 3. Transfer of share. A partner cannot voluntarily transfer his share in the firm to another. Point number 4. Lack of unity. There is no unity among them because they have more than one member. This can lead to the closure of the business. Most important question hoy gotekhini gotike bhaldare pore loba. Question number 4. What are the different types of partners discuss? অংশীদাৰী ব্যৱসায়ৰ বিভিন্ন প্ৰকাৰবিলাক কি কি? বিভিন্ন প্ৰকাৰৰ অংশীদাৰবিলাক কি কি এইবিলাক আলোচনা কৰিব লাগে। Point number 1. Active partner, যাক অসমীয়াত সক্ৰিয় অংশীদাৰ বুলি কোৱা হয়। কৈছে a partner who contributes capital, bears profit and losses, and in the day-to-day operation of the business they are involved. Such a partner is called an active partner. কৈছে যিজন অংশীদাৰে ব্যৱসায়লৈ মূলধন আগবঢ়াই লাভ লোকচান বহন কৰে আৰু ব্যৱসায়ৰ দৈনন্দিন কাম কাজত জড়িত থাকে তেনে অংশীদাৰক সক্ৰিয় অংশীদাৰ বুলি কোৱা হয়, অৰ্থাৎ এক্টিভ পাৰ্টনাৰ বুলি কোৱা হয়। পইণ্ট নম্বৰ 2. সুপ্ত বা নিষ্ক্ৰিয় অংশীদাৰ, যাক ইংৰাজীত পেছিভ পাৰ্টনাৰ বুলি কোৱা হয়। যিজন অংশীদাৰে মূলধন আগবঢ়াই লাভ লোকচান বহন কৰে কিন্তু ব্যৱসায়ৰ দৈনন্দিন কাম কাজত জড়িত নাথাকে সেইজন অংশীদাৰক সুপ্ত বা নিষ্ক্ৰিয় অংশীদাৰ বুলি কোৱা হয়। ইংৰাজীত a partner who contributes capital, bears profits and losses, but is not involved in the day-to-day operations of the business. The partner is called a dormant or passive partner. Point number 3. Secret partners. A partner who contributes capital, shares in profits and losses, does not participate in the affairs of the business, and does not let the general public know that he is a partner in the business. Such a partner is called a secret partner. Point number 4. Most important question hoy etu পৰীক্ষাৰ কাৰণে ভালকৈ চাই লবা। Nominal partner. A partner who does not contribute capital, does not share in profits and losses, and is not involved in business activities. A partner whose name is used only to earn the reputation of the business is called a nominal partner. Point number 5. When a person is not actually a partner in the business, but when he identifies himself as a partner to others by his behavior, he is called a self-proclaimed partner. So students, আজিৰ ভিডিঅ'টো এইখিনিলৈ আছিল। ইয়াৰ পিছৰ অন্য কোনো ভিডিঅ'ত লগ পাম বুলি আজিলৈ টাটা বাই বাই।